Aiudfৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা 9টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ইতিমধ্যে Aiudfৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ৰূপহীহাট সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব আমিনুল ইছলামে মন্দিয়া সমষ্টিৰ পৰা হাফিজ ৰফিকুল ইছলাম পাকা বেদবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব মিনাক্ষী ৰহমানে পৰ্বতঝোৰা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব আবু তাবেৰ বেপাৰী তাৰ লগতে গৌৰীপুৰ সমষ্টিৰ পৰা নিজানুৰ ৰহমানে প্ৰাৰ্থীত্ব আগবঢ়াব সৃজনগাম সমষ্টিত ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰা হৈছে ঢিং সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব মতিউৰ ৰহমানে লাহৰীঘাট সমষ্টিত সিদ্দিক আহমেদে প্ৰাৰ্থীত্ব আগবঢ়াব তাৰ লগতে বিলাসীপাৰা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব সাবানা আখতাৰে ইতিমধ্যে উল্লেখ কৰা হৈছে Aiudfৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা 9টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে Aiudfe